হেল্ল' দোস্ত, আমি যেতিয়া কোনোবা হোটেল নাইবা ৰেষ্টুৰেণ্টত কিবা খাবলৈ যাওঁ তেতিয়া খোৱা খাদ্যৰ লগত সিহঁতৰ কৰ্মচাৰীয়ে এটা পানীৰ বটল দি থৈ যায়। তো ইয়ালৈ বাৰু সকলো ঠিকে আছে, কিন্তু কিছুমান হোটেল নাইবা ৰেষ্টুৰেণ্টে এই পানীৰ বটলটোত লিখা থকা দামতকৈ বেছিকৈ টকা বিচাৰে। অৰ্থাৎ যদি বটলটোত 10 টকা দাম লিখা আছে তেন্তে 20-30 টকাকৈ বিচাৰে। তো এই পানীৰ বটলটোৰ দাম বেছিকৈ লোৱাটো লিগেল নে ইলিগেল, এই ভিডিঅ'টো চাই ভালদৰে জানি লওঁ। আচলতে হোটেল নাইবা ৰেষ্টুৰেণ্টত ৱাটাৰ বটলৰ দাম MRPতকৈ বেছি লোৱাটো একেবাৰে লিগেল। কাৰণ এটা এনেকুৱা কেছ 2017 চনত সুপ্ৰিম কোৰ্টত ৰুজু হৈছিল আৰু সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত ক্লিয়াৰলি কৈছিল যে যেতিয়া এজন কাষ্টমাৰে হোটেল নাইবা ৰেষ্টুৰেণ্টত খানা খাবলৈ যায় তেতিয়াহ'লে সেই পৰিৱেশটো কাষ্টমাৰজনে এনজয় কৰে, অৰ্থাৎ সেই পৰিৱেশটোত সিহঁতে টাইম স্পেণ্ড কৰে আৰু যাৰ ফলত হোটেলৰ মালিকে ৱাটাৰ বটলৰ দাম MRPতকৈ বেছিকৈ ল'ব পাৰে। কিন্তু নৰ্মেল দোকানীবোৰে ৱাটাৰ বটলৰ দাম MRPতকৈ বেছিকৈ ল'ব নোৱাৰে। তো এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ জানি থাকিব